নমস্কাৰ, আজি আকৌ আহিলোঁ নতুন এটি মিনি ব্লগ লৈ। আৰু আজি আহি আছোঁ আকৌ এফালে মানে ক'লৈ জানেনে, আকৌ আহিছোঁ সেইদিনা যে বৰষুণত যে পিকনিক খাইছিলোঁ সেই পিকনিক খোৱা ঠাইলৈ। মানে আজি মোৰ বা আহিছে ঘৰলৈ, আৰু বায়ে খুব কম দিনৰ কাৰণে ঘৰলৈ আহিছিলে, যিহেতু সিহঁতে লক্ষ্ণৌতে থাকে আৰু সেইকাৰণে আকৌ যাবগৈ, যিহেতু সেইকাৰণে মই মাতিছিলোঁ আমাৰ ঘৰলৈ বুলি। তাই আকৌ ক'লে বোলে কিমাননো ঘৰতে ভাত খাম, অলপ বাহিৰত খাওঁগৈ ব'ল। মই বোলো ব'ল তেন্তে, ওচৰতে পিকনিকৰ ঠাই আছে তালৈকে যাওঁ। কথামতে কাম দেখিছেনে, এয়া চাহ তাহ খাবলৈ একদম ধুনীয়াকৈ আমি যোগাৰ কৰি ল'লোঁ। সিহঁতিও সেইফালৰ পৰা আহিলে, আমিও সেইফালৰ পৰা গৈ পালোঁ, আৰু ময়ো সেইফালে একদম পূৰা চাহ বিলোৱাত লাগিছোঁ। এইফালে এওঁলোক দেখিছেনে, একদম পানী পাই পূৰা ক'ব নোৱাৰা হৈ গৈছে, পৰি ধৰি আহিছে মুঠতে। লাষ্টত একদম মাকৰ পৰা মাৰ খাইছে মুঠতে। ফূৰ্তি কৰি এটা অন্ত নাই, ইমান ধুনীয়া বোলে ঠাই, যিহেতু আগতে দেখা নাছিলে সিহঁতে। আৰু এই আমাৰ বাইদেউক দেখিছেনে, একদম আপাকৰ কোচত উঠি একদম ধুনীয়াকৈ চাই আছে দেই, উৎপাত নকৰাকৈ। আৰু এফালে আমি ভাত পানী খালোঁ ধুনীয়াকৈ তাতে। আৰু আমি আচলতে বনাই নিছিলোঁ ঘৰৰ পৰা প্ৰায়বিলাক, তাত মানে অকল মাংসখিনিহে বনাইছোঁগৈ, যিহেতু আমাৰ দেৰি হৈ গৈছিলে যোৱাটো সেইকাৰণে। আৰু এয়া দেখিছেনে, খাই বৈ কিমান ধুনীয়াকৈ আমি একদম চাফা কৰি থৈ আহিছোঁ। আৰু সকলোৱে কৰিব লাগে, তাত আচলতে তেনেকৈ পেলাই থৈ অহাতকৈ নিৰ্দিষ্ট ঠাইডোখৰত ধুনীয়াকৈ নিজৰ যিখিনি ব্যৱহাৰ কৰিছিলোঁ সেইখিনি জাবৰ জোঁথৰ আমি এনেকৈ জ্বলাই থৈ আহিব লাগে। সকলোৱে কৰিব লাগে এইটো কাম আচলতে। আৰু খাই বৈ আজৰি হৈ সিহঁতে আকৌ আমাৰ ঘৰলৈও আহিলে এপাক। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে, আকৌ লগ পাম নতুন এটি ভিডিঅ'ৰ সৈতে। আজিলৈ ইমানেই, বাই।